সৰ্বাদা সমীপেশু কথা আৰু পাঠ ৰাজকুমাৰ। জাতি যাব, মাটি যাব, ভেটি যাব। তই যদি এতিয়াও নিমানো থাক সৰ্বাদা, অসম গুচি আসাম হ'ব, অসমীয়া গুচি অসমীয়া হ'ব। যি জাতিৰ বাবে ঘাম পেলাই আন্দোলন কৰিছিলি, বজ্ৰৰ দৰে গুজৰি উঠিছিলি। তেজ দিম ভেটি নিদিওঁ, তেজ দিম মাটি নিদিওঁ, তেজ দিম ভাষা নিদিওঁ। সেই জাতিৰ বৰঘৰত আজি তই নিয়তি চৰাই হৈ চিঞৰিছ নিউ নিউ নিউ। তই হৈ আহিছ জাতিৰ বাবে, মাটিৰ বাবে, ভেটিৰ বাবে কেঁচাই খোৱা মান। ইলেকশ্যনত যেতিয়া মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈ আহিছিলি, সকলোৱে বিপুল ভোটেৰে নিৰ্বাচন কৰিছিল তোক। ককা আইতাহঁতে কৈছিল জাতীয় নায়ক তই, জাতিটোৰ বাবে, অসমৰ বাবে কিবা এটা কৰিবি তই। তেওঁলোকেতো জনা নাছিল তই হৈ আহিবি জাতিৰ বাবে, ভেটিৰ বাবে কেঁচাই খোৱা মান। তেওঁলোকেতো জনা নাছিল জাতি মাটিৰ ভেটিৰ চিঞৰত তোৰ বুকু কপা নাই, তোৰ চকুলি নিগৰা নাই। অসম আন্দোলনৰ শ্বহীদ ভাতৃৰ চিঞৰত তোৰ বুকু কপা নাই। পাৰিবি তই অসম আন্দোলনৰ শ্বহীদ ভাতৃৰ তেজৰ মূল্য দিব? পাৰিবি শ্বহীদ ভাতৃৰ বৃদ্ধা মাতৃৰ জলক তপক চকুত চকুত হৈ কব, অ মা তই নাকান্দিবি, ভাতৃৰ বলিদান অথলে যোৱা নাই। অ মা তই নাকান্দিবি। তই কব পাৰিবি সৰ্বাদা, মুখ ফুটাই ক। আই মোৰ সোণৰে মন্দিৰ, আই তোৰে নেতৃত্বত হৈ উঠিছিল জাতিৰ বৰঘৰ। তোৰ বাবে আজি কঁপিছে জাতি মাটি ভেটি অসম থৰ থৰ থৰ। আই মোৰ সোণৰে কলচী। তইতো আছিলি জাতিৰ চান, তই আছিলি জাতিৰ মান। এতিয়া তোৰ বাবেই জাতি মাটি ভেটি থৰ হৰি কম্পমান। তই হৈ আহিছ কেঁচাই খোৱা মান। সৰ্বাদা নাকচ কৰি দে জাতিৰ দ্ৰোহী বিধায়ক। কিবা এটা কৰ সৰ্বাদা। এতিয়াও যদি নিমাতে থাক জাতি যাব, মাটি যাব, ভেটি যাব, অসম গুচি আসাম হ'ব, অসমীয়া গুচি অসমীয়া হ'ব। সৰ্বাদা কিবা এটা কৰ, সৰ্বাদা কিবা এটা কৰ। আই মোৰ আইৰে চোতালত, আই মোৰ পাৰিজাত ফুলিলে, আই মোৰ গোন্ধে দসুৰিহ হৰে, আই মোৰ